মানুহে আজি বিজেপি ত্যাগ কৰি বিপদত আহিছে। আজি কিমানজন কিয় আহিলে এই বিষয়ে আমাক বহলাই আমাক কওক। সবকে নমস্কাৰ। ইয়াত উপস্থিত ইউপিপিএলৰ নেতৃবৃন্দ, লগতে আমাৰ প্ৰেছ মিডিয়া বন্ধুসকল আৰু মোৰ লগত অহা ভাৰতীয় জনতা পাৰ্টিৰ বিষয়ববীয়া প্ৰাইমাৰী সদস্য এক্সিকিউটিভ মেম্বাৰসকল, আজিৰ দিনটো আমাৰ কাৰণে এটা চ্যালেঞ্জৰ দিন। কাৰণ আমি ন্যাশনাল পাৰ্টিৰ পৰা ৰেজিগনেশ্যন দি আমি আঞ্চলিক দলত সোমালোঁ। ইয়াৰ আৰু নিশ্চয় কিবা এটা কাৰণ আছে। সেই কাৰণটো হৈছে আমি দেখা পাওঁ যে আঞ্চলিক যি আমাৰ অঞ্চল আছে, এই ৰিজন আছে, বিটিআৰ ৰিজনত যিটো নেশ্যনেল পাৰ্টি তেওঁলোকে ৰাইজৰ হকে তেনেকুৱা কাম নকৰে। আৰু এটা আমাৰ দৃষ্টিগোচৰ হৈছে কোনো নেশ্যনেল পাৰ্টিয়ে এটা অঞ্চলৰ কাৰণে বা এটা বিটিচি এৰিয়াৰ কাৰণে তেওঁলোকে ইমান গুৰুত্ব নিদিয়ে, যাৰ ফলত ইয়াৰ জনসাধাৰণে ডিপ্ৰাইভ হৈছে, জনসাধাৰণে সেই সুবিধাখিনি পোৱা নাই। আমি দেখিলোঁ যদি এই ঠাইৰ উন্নতি কৰিবলৈ হয়, ইয়াৰ মানুহবোৰৰ অভাৱ অভিযোগ আদি দূৰ কৰিবলগীয়া হয়, তেতিয়াহ'লে একমাত্ৰ ৰাস্তা আঞ্চলিক দল। সেইকাৰণে আমি নেশ্যনেল পাৰ্টি এৰি পেলাই আঞ্চলিক দলত যোগদান কৰিলোঁ। আৰু এটা বস্তু দেখা পালোঁ, এইবেলি মানুহৰ এটা সম্প্ৰদায়ৰ বিশেষকৈ মনক্ষুণ্ণ বেছি হৈছে। সেইটো কাৰণ এটা হৈছে ডি ভোটাৰ। আপোনালোকে জানে যে ডি ভোটাৰৰ সমস্যা গোটেই অসমত তথা বিটিআৰত মূৰ দাঙি উঠিছে। কিছুদিন আগত দেখা গ'ল দুইটা সম্প্ৰদায়ক চৰকাৰে ডি ভোটাৰৰ পৰা মুক্ত কৰিলে, কিন্তু বিশেষকৈ হিন্দু বেংগলীসকলক ডি ভোটাৰৰ পৰা মুক্ত কৰা নাই। তেওঁলোকে ডি ভোটাৰৰ আওতাত পৰিব। এইটো এটা বৰ দুখজনক ঘটনা। এইটো আমি চিন্তা কৰি বিজেপিৰ পৰা পদত্যাগ কৰিলোঁ আৰু ডি ভোটাৰৰ সমস্যালৈ আমি পৰৱৰ্তী আন্দোলন বা বিভিন্ন পৰ্যায়ত আমি চৰকাৰৰ দৃষ্টিগোচৰ কৰিবলৈ আমি আগবাঢ়ি যাম। এইখিনি আজি আমাৰ বিশেষকৈ ডিষ্ট্ৰিক্টৰ আৰু মণ্ডলৰ বহুতো বিষয়ববীয়াই যোগদান কৰিছে। মোৰ নাম নিৰ্মল পাল, মই ডিষ্ট্ৰিক্ট ৰিটাৰ্ণিং অফিচাৰ হিচাপে এতিয়া আছোঁ আৰু লগতে মই এক্সিকিউটিভ মেম্বাৰ ডিষ্ট্ৰিক্টৰ। আৰু আগতে বিগত দুইটা টাৰ্মছত মই মণ্ডল প্ৰেচিডেণ্ট আছিলোঁ, গোসাইগাঁও মণ্ডল আৰু চৰাইবাৰী মণ্ডল। মোৰ লগত আছে TCLC চেয়াৰমেন, তেখেতে আমাৰ মণ্ডল কমিটিত আছিল ভাইচ চেয়াৰমেন হিচাপে, ভাইচ প্ৰেচিডেণ্ট হিচাপে। মোৰ লগত আছে সমীৰ দে, তেখেতে জেনেৰেল ছেক্ৰেটাৰী আছিল আগত। মোৰ ৰাজীৱ দে আছে, নিজে মণ্ডল প্ৰেচিডেণ্ট আছিল, লগতে ভাইচ প্ৰেচিডেণ্ট আছিল আৰু টাউন কমিটিত আছিল ভাইচ চেয়াৰমেন হিচাপে। আৰু মোৰ লগত আছে মিটিংগা বসুমতাৰী, তেখেতে ছেক্ৰেটাৰী আছিল। আৰু আমাৰ TCLCৰ BCDCৰ চেয়াৰমেন বিনাখাতাৰ ভাইচ চেয়াৰমেন ডিমেশ্বৰ বসুমতাৰী, তেখেতো আছে। আমাৰ ডেভিড বসুমতাৰী মাইনৰিটি চেলত আছিল। এনেকুৱা আমি পোৰ্টফলিঅ' থকা দায়িত্ব থকা বিষয়ববীয়াসকল আজি ইয়াত যোগদান কৰিলোঁ।